আজি মোৰ ভ্লগটো আজি দুপৰীয়াৰ পৰা আৰম্ভ কৰিছোঁ। এয়া এইফালে লৈছে মাছ, এইফালে মই শাক ভাজি থৈছোঁ, ডাঠা শাক হয় এইবিলাক। এইফালে আকৌ কুৱাৰ পাৰত আহি মাছকেইটা দোকানত বাছি আনিছিল যদিও লেতেৰা বহুত আছিল, সেইটো কাৰণে ভালকৈ চাফা কৰি ল'লোঁ। চাফা কৰি দুবাৰ তিনিবাৰ মই বাহিৰতে ধুই লৈ যাওঁ, তাৰপিছত আকৌ ঘৰত মানে মটৰৰ কিনা পানীৰে আকৌ ঘৰত চাফা পানীৰে ধুই দিওঁ। মাছখিনি ভালকৈ এতিয়া ধুই আনিছোঁ। এইফালে হাজবেণ্ডে কাটি আছে চব্জি। সদায় নাকাটে, কিন্তু যেতিয়াই কাটে ভিডিঅ'ত উঠিব প্ৰায় নাথাকে। আজি ঘৰতে আছে, এইটো কাৰণে কাটি দিছে। কি কাটি আছা? চব্জি। চব্জি কেইটাৰ নাম কৈ দিয়া। আলু আৰু ভাত কেৰেলা, আলু, বিলাহী। এইফালে এইবিলাক কি চাওক, এইবিলাক আপোনালোকে খায়নে? আমি কিন্তু বহুত ভাল পাওঁ। এই মোক আনি বাছি ৰেডি কৰি দিছে, ভাল, থেংক ইউ। কাহিনী এতিয়া মই গেছটো সদায় দৰে জ্বলাই দিছোঁ, কেৰাহীটো বহাই দিছোঁ। এয়া চাওক, কিমান ধুনীয়া কৰি কাটিছে, ইমান ধুনীয়াকে কাটিছা, পুৰা এক চাইজৰ হৈছে। মই কাটিলে কিন্তু এনেকা এক চাইজৰ নাকাটো, যেনেকে তেনেকে কাটি থৈ দিওঁ। যি কৰে ডাইৰেক্ট ফাইনেল কৰে। চব্জি বনালেও তেওঁ বহুত চিৰিয়াছ হৈ বনায়, ধুনীয়াকে বনায়, কিন্তু অলপ টাইম লাগে, টাইম লাগিলেও ভাল হয়। তেল পুৰা গৰম হৈ গৈছে, ধোঁৱা ওলাই আছে তেলেদি। মাছকেইটা দি দিছোঁ। বহুত দেৰি হৈছে, এইটো কাৰণত মই গোটেইকেইটা একেলগে দি দিছোঁ। মাছকেইটা ভজা হৈছে, এতিয়া নমাই দিম। কেৰাহীত ভাজিলে মোৰ এনেকুৱা হয়, গোটেইকেইটা লাগি থাকে। একো নাই, তৰকাৰীত দিলে এৰি যাব নিজে। এতিয়া ইয়াত দি দিছোঁ অলপ নহৰু। মাছত নহৰু নিদিলে ভালে নালাগে, অলপ হ'লেও দিলে ভাল লাগে। পিঁয়াজ দি দিছোঁ। কেঁচা জলকীয়া নিদিওঁ, অলপ গুড়া জলকীয়া দিম, মায়েৰাই খাব যিহেতু। এইখিনি অলপ ভজা হ'লে এতিয়া দি দিম ইয়াত দি দিছোঁ হালধি গুড়া, ৰং গুড়া, ধনিয়া গুড়া, নিমখ একেলগে দি দিছোঁ। অলপ লৰাই দিম। উঠিয়ে গৈছে, উঠিয়ে মুখ ধুই তাতে উঠি
মাছখিনি ভজা হৈছে এতিয়া পানী দি দিছোঁ পানী অলপ বেছিকৈ দিছোঁ অলপ শুকাই যাব অলপ উতল আহিলে মাছকেইটা দি দিওঁ মাছকেইটা দি দিছোঁ আহিছে হুমু আজি উঠিয়ে মাহীয়েকৰ ঘৰত গৈছিলে হুমু গা ধুইছা আমা এইফালে চোৱা নাটক চোৱা বেটা এইফালে চা চোৱা নাই এইফালে এবাৰ তুমি ক'ত গা ধুইছা হুমু পম্পী মাহী ঘৰত গা ধুইছা তাই খাৰু পিন্ধাত ব্যস্ত আহা মই পিন্ধাই দিওঁ আহা দিয়া দুটা দিয়া বাইতাক দিয়া বাইতাই পিন্ধিছে নিদিয়া পিন্ধাই দিব লাগে পম্পী মাহী ঘৰত গা ধুলা কি খাইছা পম্পী মাহী ঘৰত কি খাইছা একো দিয়া নাই হুমুক পম্পী মাহী ঘৰত কি দিছে প্ৰায় 2:30 বাজিছে হাৰিয়েল মই humyra ভাত খাব গৈছোঁ এয়া আজি কি বনাইছোঁ দেখাইছোঁ আপোনালোকক শাক ভাজি মাছ ভাত কেৰেলা আমি খাই লওঁ আজি মোৰ গাটো সিমান ভাল নহয় কিয় ভাল নহয় মই পিছত কম ভাত খাই লওঁ না মা এইটো মাছ ভাল নহয় কাটা লাগিব খান্দি কৰি মাছ না দামত খান্দিনে ভাত খাই আছোঁ শাক ভাজি মাছ ভাত কেৰেলা বিলাহী কি হৈছে লোৱা লোৱা কিন্তু ভালকৈ খাবা এইটো মাছ তুমি খাব নোৱাৰা কাটা বহুত পানীটো গুচাই লোৱা কাটা ভাতত নেপেলাই নহয় মানুহে কাটা নাইতো খোৱা মই বাছি দিছোঁ খোৱা টেষ্টি হৈছে নে ভাত পানী খাই অলপ বহিছোঁ তেতিয়া কৈছিলোঁ মানে মোৰ গাটো ইমান ভাল নহয় কিয় বা এখন ভৰি বহুত দিনৰ পৰা বিষ ডক্টৰকো দেখাইছোঁ আজি 3-4 মাহ আগত ভিটামিন ডি কেলচিয়াম মাল্টিভিটামিন গোটেইখিনি খালোঁ 3 মাহৰ ঔষধ দিছিলে গোটেইখিনি খালোঁ নাছিল মাজতে বিষখিনি এতিয়া আকৌ
মানে যোৱাকালি ৰাতি এনেকুৱা হৈছে মই টোপনি মাৰিব পৰা নাই, ইমান বিষ মানে ৰাতি উঠি ঔষধ লগালোঁ, ভিক্স লগালোঁ, তাৰপিছত এটা পেইন কিলাৰো খালোঁ, ৰাতি তেনেকৈ শুলোঁ। এতিয়া মানে বিষাই আছে, তেনেকৈ চলি আছোঁ। আজিকালি মানে বেমাৰ আজাৰ হ'লেও ভয় লাগে। ডক্তৰৰ ওচৰত গ'লেতো চব টেষ্ট কৰিব দিয়ে, কিবা দিয়ে, পইচা। এইফালে ধৰক ঘৰত কিমান কৰিব, বেমাৰ চাব নে গেছ চিলিণ্ডাৰ ভৰাব নে আপুনি চাউল কিনিব নে দিনটো খৰচা কৰিব, মানে এটা মানুহৰ ওপৰত চব হাজবেণ্ডে অকলে কাম কৰে, গোটেইখিনি মেনেজ কৰা কেতিয়াবা টান হৈ যায়, কিন্তু উপায় নাই, এনেকৈ চলিব লাগিব। চাওক কি কৰা যায়, দুদিনমান চাই যদি নকমে কিবাকৈ হ'লেও দেখাব লাগিব। এইবিলাক ৰস বিষতে ফুলি গৈছে। এই গাঁঠিটো চাওকচোন, এই গাঁঠিটো এইটো বস্তু বাঢ়ি গৈছে। আকৌ এইটো চাওক, এইটো নাই, এইটো বাঢ়ি গৈছে বিষত। কেতিয়াবা এইখিনিত বিষাব, আকৌ লাহে লাহে ওপৰত আহিব। আজি আকৌ এইখিনিতে বিষাই আছে। শাৰিয়ালে মোৰ ভৰিত এক্সাৰচাইজ কৰি আছে। মোৰ বিষো ভাল হৈ আছে, তাই এক্সাৰচাইজো হৈ আছে। মা আৰ্ট স্কুল যোৱা বেটা, পাপাই থৈ আহিব যোৱা। আজি আমাৰ ভৰিৰ বিষ না বেটা। কিয়? আৰ্ট স্কুল যোৱা, উঠা। মোবাইল চাই থাকিলে হ'ব নেকি? পঢ়ব নালাগব। আজি তুমিও মোৰ লগত কথা নকবা যদি স্কুল নোযোৱা। আৰ্ট স্কুল যোৱা, আহা আৰ্ট কৰিবা, ফুল আঁকিবা, মিছে মৰম কৰিব, আহা বেটা, আহা। মোৰ মা কৈছোঁ আহা আৰ্ট স্কুল যাম, আহা। পাপাই থৈ আহিব বাইকত, আহা। ফাৰিয়াল বাইতাও যাব, বহি আছে ইয়া, আহা। বুঢ়াই তাইক আৰ্ট স্কুলত ৰেডি কৰি দিলোঁ। ওচৰতে হয়, সেইকাৰণে কাপোৰ চেঞ্জ কৰি দিয়া নাই। চেণ্ডেল পিন্ধি লোৱা, ভালকৈ লিখিবা দে মা, ভালকৈ কালাৰ কৰিবা দে। পানী ভাত লাগি গ'ল নহয় এতিয়া। বহি লৈ ৰখি আছে, মায়ের আর বহি নাই। এইফালে আকৌ পানী আহিছে, দুদিন পিছে পানী ভৰাব লাগে। আমি আৰ্ট স্কুলৰ পৰা আহি পোৱাৰ লগে লগে পানী ল'লোঁ। আমাৰ মেনকা কেনেকৈ কথা কয় কৈ দিয়াচোন। মজা 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 বঙালী কেনেকৈ কয়? মাদাৰ এনেকৈ কয় না? মজা আৰু কেনে পইচা বেটি নকয়? কেনে পইচা বেটি কোনে কয়? ডালিমি আৰু মালতীয়ে কয়। কেনে পইচা বেটি এনেকৈ কয়, কচোন। কেনে পইচা বেটি এইগিলা চালে তো খুবাম। চাই কিনে ডাকনি হৈ আছা। চাবি নেকি আৰু? নাচাওলা। ডাঙৰ ছোৱালী পেন পিন্ধা নাই। চাহ খোৱা হৈ গৈছে, মুড়ি খাওয়া নাই। আৰু এটা চাহ Muri and Sai enjoy.
ৰাতিৰ খানাত মই 1 কাপ চাউল এনেদৰে গাজৰ কাটি দিছোঁ আৰু পূৰা ফুল কৰি পানী দি দিছোঁ, যিহেতু ভাতটো বইল হ'ব পূৰা সিজা। আৰু সিজা ভাতত অকণমানকৈ নিমখ দি দিছোঁ, নহ'লে কিবা এটা পানী পানী লাগে যে, নিমখখিনি দিলে পানী ভাৱটো নোহোৱা হয়। বহাই দিওঁ। ভাত এইফালে হৈ আছে, এতিয়া আৰু ৰাতিয়ে হ'ল। এতিয়া ভাত হ'লে তৰকাৰী একো নবনাওঁ। দিনত ডাঠা শাক মানে অলপ জোল জোলকৈ বনাইছিলোঁ, সেই আছে, মাছ ভজা আছে, তেনেকৈ খোৱা হ'ব। ৰাতি আৰু আমি ইমান ৰন্ধা বঢ়া ইম্পৰ্টেণ্ট নিদিওঁ। বইল ভাতৰ লগত যি টি বা কেতিয়াবা চব্জি তব্জি বনাব ইচ্ছা নকৰে কণী বইল কৰি পিঁয়াজ জলকীয়া দি চাটনি কৰি এনেকুৱা একদম লাইট খানা ৰাতি খাই লওঁ। আৰু ছোৱালীজনীয়ে humyra মানে মিঠাই আনিছিলোঁ, খাইছে। আকৌ তাইক অলপ মানে দিনৰ ভাত আছিলে, মাছেদি খুৱাই দিছোঁ, নহ'লে তাই টোপনি যাব পাৰে, সেইটো কাৰণে ভাতটো গৰম কৰি তাইক খুৱাই দিছোঁ। গতিকে আজিৰ দিনটোৰ ব্লগটো ইমানতে শেষ কৰিলোঁ। আল্লাহ হাফিজ।